পূজা ছবি হে গাইজ গুড মৰ্ণিং নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদতে আমিও ভালে আছোঁ আৰু ৰাতিপুৱাৰ চাহ তাহ খালেনে বাৰু আপোনালোকে আমি আৰু ৰাতিপুৱা আজি চাহ নহয় দেই আজি একদম মানে কফি খালোঁ একদম ষ্টেণ্ডাৰ্ড হৈ গৈছোঁ মানে অলপ ৰাতিপুৱা পংকজে বনালে কফি তো কফি খাই ল'লোঁ আৰু খাই লৈ পেলাই এতিয়া এফালে যাম ক'লৈ যাম আপোনালোকে অকণমান ধৰিব পাৰিছে ছেকেণ্ড যিহেতু আজি মোৰ স্পা কৰিবলগীয়া আছে এতিয়া যাম স্পা কৰিবলৈ বুলি আজিৰ পৰা ছেকেণ্ড চুলিখিনি অকণমান লৰ জৰ কৰিবলৈ অকণমান হেৰি হ'ব নহ'লে তথাপিও বহুত ভয় লাগি আছিলে এতিয়া তেওঁলোকে দেখিলেহে গম পাব ক'ত কি ভেজ লৈছে নাজানো আৰু ৰাতিটো শুওঁতে ডিঙি বিষ হৈ আছিলে ডিঙি বিষটো বাৰু আজি ভাল পালোঁ অলপ তো তেনেহ'লে আজি লৈ যাম আপোনালোকক মোৰ লগতে স্পা কৰিবলৈ সেইদিনাখনিতো দেখিছে আজি তথাপিও অকণমান কৰি আনিম আৰু বৰ বেছি নকৰোঁ আৰু গোটেইখিনি নেদেখাওঁ স্পা কৰা সেইকাৰণে ভিডিঅ' কৰি ৰাখি দিম আপোনালোকক দেখাব পাৰোঁ আপোনালোকক চাই থাকিব পাৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ তেনেহ'লে যাওঁ ব'লক এতিয়া যাবলৈ ওলাই গ'লোঁ পংকজ ওলাই গ'ল আচলতে মই আচলতে দুপাট্টাখন লৈ লৈছোঁ দুপাট্টা মানে সৰু সৰু দুপাট্টাবিলাক কি হৈছে এতিয়া আছে কিন্তু এনেকৈ দি দিছোঁ পিককৈ খহি গুচি গৈছে এতিয়া পিছল যে এইখন অকণমান চফ্ট এইখন যদিও ইমান পিছল নহয় মানে সেইটো কাৰণে ৰখিছে আৰু এতিয়া এনেকৈ ঢাকি যাব লাগিব যিহেতু বতাহ খাব লাগিব স্কুটিত যাব লাগিব সেইটো কাৰণে এনেকৈ লগাই লৈছোঁ এইবিলাক বৰ কষ্ট আৰু নহয়নে আপোনালোকে আগতে নিশ্চয় কৰিছে তেওঁলোকে বুজি পাইছে আৰু কিমান কষ্ট আৰু মইতো বাৰু আগতে এইবাৰ প্ৰথমবাৰ মোৰ কাৰণে এইটো প্ৰথম এক্সপিৰিয়েঞ্চ হয় আৰু আমি আহি পাই গ'লোহি এতিয়া পাৰ্লাৰখন অলপ বহি লৈছোঁ বহি লোৱাৰ পাছতে ভণ্টি এজনীয়ে মোৰ চুলিখিনি ধুনীয়াকৈ ধুৱাই আনিলে ধুৱাই অনাৰ পাছতে আন এজনী ভণ্টিয়ে দেখিছে নহয় চুলিখিনি অলপ পানীখিনি টুকি লৈছে এখন টাৱালেৰে আৰু লগতে ড্ৰায়াৰ মেচিনটো মাৰি দিছে অলপ শুকুৱাই লৈছে মানে আৰু লগতে মই সেইদিনাখনি একেলগে কৰা আমি বা দুজনী মানুহ আহিছে স্পা কৰিবলৈ বুলি তেওঁলোক আচলতে ইয়াতে বহি আছে আৰু এই ভণ্টিজনীয়ে আকৌ মোক স্পা ক্ৰীম লগাই দিছে স্পা ক্ৰীম লগাই দিয়াৰ পাছত মোৰ চুলিখিনি স্পা কৰি ল'লোঁ আৰু তাৰ পাছতে মই ভাবিলোঁ কি মই থ্ৰেডিংখিনিও কৰি লওঁ থ্ৰেডিঙো কৰাই লৈছোঁ যিহেতু ৰাৱণৰ নিচিনা দেখি আছোঁ আৰু বাও আহি পাই গ'লহি আৰু থেংক ইউ ছ' মাছ বা ইমান ধুনীয়া কৰি দিয়াৰ বাবে ভালদৰে ৰাখিবা মেইন শ্বেম্পু এণ্ড কণ্ডিচনাৰ হোম কেয়াৰ প্ৰডাক্ট এই লৈছে বাৰু আৰু এনিকজ হেয়াৰ ফল হ'লে বা হেয়াৰ ব্ৰেকেশ্যনে মই আছোঁৱে মানে হেয়াৰ ফলটো হৈয়ে আছে অলপ পিছত আপোনাৰ ওচৰত আকৌ ট্ৰিটমেণ্টটো লৈ ল'বা সেইটো আছেই সুবিধা গতিকে ইমান চিন্তা কৰিব নালাগে এনেকৈ বেলেগে যেনেকৈ কয় হেয়াৰ স্মুথনিং কৰিলে প্ৰব্লেম হয় বা হেয়াৰ ট্ৰিটমেণ্ট কৰিলে বেয়া কেমিকেল ট্ৰিটমেণ্ট কৰিলে তেনেকুৱা কোনো কথা নাই এতিয়া ডিচিপ্লিন লাগিছে হয় নাই ধুনীয়া লাগিছে আত্মবিশ্বাস বাঢ়ে ভাল লাগিছে হোম কেয়াৰ প্ৰডাক্ট হা এইটো চেম্পু ৱাছ কৰি তুমি পানীৰে ৰিঞ্চ কৰিবা চাফা পানীৰে ৰিঞ্চ কৰাৰ পিছতে এইটো মাস্ক হয় এইটো তুমি 3 to 5 মিনিটছ হেয়াৰ লেংথত লগাবা এনেকৈ হা তললৈ ওপৰলৈ মুকৰি নহয় তললৈ এনেকৈ কৰি লগাবা স্কেল্পত নহয় লেংথত এই দুটা ইউজ কৰি থাকা চুলি ভালে থাকিব অ'কে আমি আহি আকৌ মাহঁতৰ ৰুম পাই গ'লোহি কিয়নো ইয়াত ভাত খাব লাগিব যে সেইটো কাৰণে আৰু আমাৰ মাৰ ৰুমলৈ আজি আহিছে এইফালে পিংকি মাহী মুখখন চাই দিয়ক হাই দিয়ক হেল্ল' মানে মা ভাগৰ ভনীয়েক একেবাৰে সৰু ন একেবাৰে সৰু মানে পংকজৰ একেবাৰে সৰুজনী মাহীয়েক পূজা বজা কৰিবলৈ আহিছে একদম পূজা বজা কৰিছিলে বাৰু অকণমান বাকী আছে থাকি গ'ল কৰিবলৈ কালি কৰিলে আধা আৰু আজি কৰিবগৈ আৰু আধাখিনি মায়ো লগতে কৰিব বোলে কি কৰিব আৰু পূৰা বজাৰ কৰিব আৰু একদম লাখ টকীয়া বজাৰ কৰি দিছে একদম মাছ কেজে এইফালে হেৰি কি বনাব এতিয়া মাছ বনাব বোলে এইবাৰ পূজাত কি ড্ৰেছ পিন্ধিব আকৌ জিন্স আৰু টপ আৰু এইফালে মা এডভান্স পূজা জেলেপি খুৱাই দিছোঁ আজি মোৰ চুলি ষ্টেট কৰাৰ কাৰণে পাৰ্টিটো পূজা জেলেপি যিহেতু ভণ্টি আমাৰ ভণ্টি কুলি বনাই আছে আমাৰ মাহীয়ে মাছ আৰু বিলাহীয়ে ভাত খাম এইফালে জলকীয়া আচাৰ মায়ে কৰি থৈ দিছে জলকীয়া আচাৰ সেইখিনি মই খাই আছোঁ বাদাম আৰু কেঁচা চানা জানো তোমাৰ নামটো কি কৈ দিয়া আকৌ নহয় এনেই স্কুলৰ নামটো কি কৈ দিয়া আকৌ দীপ নেৱাৰ নিপ নেৱাৰ চৰি নিপ নেৱাৰ আমাৰ জানটোৰ নাম দেই আমাৰ জানটো কোন ক্লাছত পঢ়িছে ক্লাছ 1ত পঢ়িছে ন আৰু এতিয়া পূজা বজাৰ কৰিব আহিছে আজি কি ল'ব বাৰু লেহেংগা ল'বা নেকি ছোৱালীয়ে পিনে ন লেহেংগা শ্বপিং পূজা শ্বপিং জানটোৰ কাৰণে কাপোৰ ল'ব লৈছোঁ এতিয়া আৰু মায়ে তাক ট্ৰায়েল কৰি আছে জিন্স
কাপোৰটোৰ কাৰণে এইটো চাৰ্ট লাষ্টত গৈ গৈ পচন্দ হৈছেগৈ আৰু জানটো কেনেকুৱা লাগিছে চাৰ্টটো কেনেকুৱা লাগিছে জানটোৰ কাৰণে চাৰ্ট পেণ্ট লৈ এতিয়া আমি সোমাইছোঁহি ডিব্ৰুগড়ৰে জগদীশত যিহেতু মাহী আনিছিলে কাপোৰ এক্সচেঞ্জ কৰিবলগীয়া হ'ল আৰু মায়ে ল'ব ইয়াতে চুইজাৰ আৰু ইয়াত যিহেতু কালেকশ্যনবিলাক বহুতেই ভাল ভাল হয় আৰু সেইটো কাৰণে এতিয়া আমাৰ কাৰণে চাই আছোঁ চুইজাৰ কিন্তু কালাৰ মিলিছে চাইজ মিলা নাই এনেকুৱা নিচিনা হৈ আছে কিন্তু উপায় নাই আৰু কি হ'ব এতিয়া চাই আছোঁ বাৰু আৰু এইফালে এযোৰ ভাল লাগিছে কি হয় এতিয়া কাপোৰযোৰ বহুতেই ভাল লাগিছে আপোনালোকে দেখুৱাম এতিয়া ৰ'ব বাৰু কিন্তু মানে কাপোৰযোৰ আপোনালোকে কেমেৰাত কেনেকুৱা দেখে নাজানো কিন্তু ওচৰৰ পৰা বহুতেই ধুনীয়া হয় এইযোৰ দেখিছেনে মই দুপাট্টাখন লৈ দেখুৱাইছোঁ আৰু মাৰ কাৰণে আচলতে ফিটিং হোৱা নাই বাৰু কিন্তু ফিটিং কৰিব লাগিব আৰু যিহেতু ৰেডিমেড হয় যিহেতু আৰু এয়া দেখিছেনে কাপোৰযোৰ পিন্ধিছে ইমান ধুনীয়া লাগিছে কেমেৰাত কিন্তু ইমান ধৰিব পৰা নাই বৰ ধুনীয়া লাগিছে বাই 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 জানটো বাই 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 তোমাকে দেই ফাইনেলি আমি আহি ৰুম পাই গ'লোহি মানে সময় হ'ল বাৰু 5টা বজাতে ৰুম পালোহি আৰু আচলতে স্পা কৰিতো সোনকালেই হৈ গ'ল বাৰু তাৰপিছত মাহঁতৰ ৰুম পালোগৈ আৰু গম পাইছে আপোনালোকে ভিডিঅ'টো চাই মাহঁতৰ ৰুম পাইছে তাতে ভাত পানী খাই আকৌ মা আৰু মাহীয়ে বজাৰ কৰিব আহিলে মাহীয়েতো ধেমাজিৰ পৰা আহিছে পূজাৰ বজাৰ কৰিবলৈ বুলি তো পূজাৰ বজাৰ কৰিলে আমাকো অকণমান আমিও ভাবিলোঁ আৰু অকণমান লগতে থাকোঁ আৰু ভাল লাগিব তো লগতে থাকিলোঁ মায়ো ল'লে এযোৰ চুইজাৰ ল'লে আৰু চুইজাৰযোৰ খুব মৰম লগা মই ফটোটো আপোনালোকক লগাই দিম বাৰু মাহীয়ে লৈছে জিন্স আৰু টপ সেনেকৈ লৈছে মাহী ল'ৰাকেইটালৈ এনেকৈ চাৰ্ট পেণ্ট সেনেকৈ লৈছে আৰু লৈ মেলি তেওঁলোক নিজৰ ঘৰলৈ আৰু আমি আমাৰ নিজৰ ঘৰলৈ গুচি আহিলোঁ কৰি পটাপট চাহ অকণমান বনাই খালোঁ তাৰপাছতে ভাত বনালোঁহি আৰু ভাত বনালোঁ মই দালি আৰু লগতে ভেন্দি ভাজি তেনেকৈ আৰু নিৰামিষকৈ পটাপট একদম ঝটপট যি হয় সেইখিনিকে বনালোঁ আৰু বনাই পংকজক খোৱালোঁ নিজেও খালোঁ আৰু পংকজ এতিয়া খাই বৈ গ'ল ডিউটিলৈ যিহেতু এতিয়া নাইট ডিউটি চলি আছে পংকজৰ আপোনালোকে নিশ্চয় চাহ এটা খালে আৰু এতিয়া সন্ধিয়া এতিয়াতো 8টা বাজিছে আৰু চাহ তাহ খাই যিহেতু ভাত পানীত লাগি আছে চাগে আপোনালোক আমাৰ আৰু আগৰ পৰাই মই কৈয়ে থাকোঁ যে আমাৰ এই 4 দিন একদম সন্ধিয়াতে ভাত চাত খাই আমি আজৰি হৈ যাওঁ ৰাতিপুৱা যেতিয়া স্পা কৰিবলৈ গ'লোঁ আৰু ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিওঁ আৰু স্পা কৰা অকণমান ভিডিঅ' অকণমান আগবঢ়াই দিওঁ বোলো আজি ফাৰ্ষ্ট টাইম গ'লোঁ ডিব্ৰুগড় জগদীশত আৰু মাহঁতে মানে তাতে বজাৰ চজাৰ কৰি থাকে কিন্তু আমি জগদীশত কেতিয়াও মানে শ্বপিং কৰা নাই দেই কেতিয়াও মানে শ্বপিং কৰাই নাই জগদীশত আমি হয় ভুটিয়াত কৰোঁ নহ'লে আৰু এনেই বেলেগ বেলেগ দোকান আছে একদম দাদা এজনৰ তেওঁৰ দোকানতে কৰোঁ বেছিভাগ বজাৰ আৰু কিবাকিবি তেওঁৰ দোকানত নাপালেহে আমি একদম বেলেগত নাযাওঁ আৰু ভুটিয়ালৈ যাওঁ ভুটিয়াতে বজাৰ কৰোঁ সকলোখিনি বেলেগ আৰু মল চল তেনেকৈ বা চিটি কাৰ্টত কেতিয়াবা লোৱা হয় কেতিয়াবা বিশালত কিবাকিবি আৰু এনেকৈতো যিকেইটা মানে হেৰি বস্তু লোৱা হয় মানে কিবাকিবি ড্ৰেছ চ্ৰেছ তেনেকৈতো আমি ভুটিয়াৰ পৰাই লৈ থাকোঁ আৰু চেণ্ডেল টেণ্ডেলো সেনেকৈ ভুটিয়াৰ পৰা লওঁ চব চেণ্ডেল নহয় আৰু একদম খাজ বোলে ক'ৰবাত ফুৰিবলৈ এনেকুৱা নিচিনা এনেইতো চেণ্ডেলবিলাক আৰু এই বাহিৰতে পোৱাই যায় আৰু সেইবিলাকেই লওঁ বিশেষ কথা কৈ নাথাকোঁ আৰু তেনেহ'লে কালিৰ দিনটোৰ দৰে আজিৰ দিনটো আমাৰ তেনেকৈ গ'ল আৰু সন্ধিয়া হ'ল আৰু চৰাইও আহি বাঁহত সোমালেহি তেনেকৈ আমি দুটা বাৰ ওচৰত স্পা কৰি আহিলোঁগৈ আজি আৰু আজিহে মোৰ ভাল লাগিছে চুলিখিনি অকণ ইফালে সিফালে কৰিব পাৰিছোঁ আৰু মানে অলপ লুজকৈ বান্ধিব পাৰিম বুলি কৈছোঁ আৰু পংকজেতো একেবাৰে চুলিখিনি বান্ধিবই দিয়া নাই কিজানি ভেজ হৈ যায় নকওঁ আৰু তাৰ কথা তো বাই মানে শ্বেম্পু কণ্ডিশ্যনাৰ এতিয়া আপোনালোকক দেখুৱাই লৈ যিহেতু আৰু দি পঠিয়াইছে এতিয়া লগাব কৈছে আৰু যিহেতু মোৰ মানে চুলি সৰাৰ কিমান প্ৰব্লেম আপোনালোকৰ আগতে মই জনাইছিলোঁ যে মোৰ ইমান চুলি সৰে একদম ইমান সোপা চুলি সৰাৰ কাৰণে মানে বায়ে ট্ৰিটমেণ্ট এটা দিম বুলি কৈছে আৰু মই ল'মগৈ কিন্তু এতিয়া নহয় অলপ দিন পাছত ল'মগৈ এতিয়া চাই লওঁচোন চুলিটো সৰে নহয় বায়ে ক'লে যে চাই লোৱা কি হয় চুলিখিনি বাক জনাব কৈছে ফোন কৰি হ'লেও তো সেয়াই আৰু কিন্তু মোৰ খুবেই ভাল লাগিছে পংকজেতো কৈ আছে মোৰ মুখখন হেনো ডিমটোৰ নিচিনা লাগিছে বোলে হয়নে আগৰ নিচিনা নাই আগতে বোলে গোল আছিলে বোলে ৰবাব টেঙাটোৰ নিচিনা এতিয়া হেনো ডিমটোৰ নিচিনা হৈ গ'ল মোৰ মুখখন তেনেকুৱা নিচিনা কথা আচলতে এতিয়া এইটো মানে এডজাষ্ট হওঁতে অলপ টাইম লাগিব মোক নিজকো কাৰণ ময়ো নিজেও মানে বেলেগ দেখিছোঁ এনেকুৱা লাগিছে তো মুখখন দীঘলীয়া নিচিনা লাগিছে আৰু মুখখন বেলেগ দেখিছোঁ নিজকে নিজে সেইকাৰণে পংকজে কৈছে নহয় লাগিছে বেলেগ কোনোবা নিচিনা লাগিছে বোলে ৱাই বোলে কি হ'ব আকৌ তেনেহ'লে চুলিখিনি এনেকুৱা কৰিলোঁ বুলি মোক চিনিয়ে নোপোৱা হৈ গ'ল ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিছোঁ আৰু কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিম আৰু কাইলৈ ভিডিঅ'টো একদম বিৰাটেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে যিহেতু নতুন ঠাই নতুন মানুহ আৰু কোনোবা বিশেষ মানুহৰ লগত আপোনালোকক একদম চিনাকি কৰাই দিম যিসকল মানে আমাৰ মানে এই বিয়াৰ পাছৰ পৰা লাইফটোৰ লগত একদম বহুতেই মানে কি বুলি ক'ম ইম্পৰ্টেণ্ট বুলি ক'ম তেওঁলোকক দেখাই দিম চিনাকি কৰাই দিম কাইলৈ
মানে আমাৰ তেওঁলোকে মানে বহুতখিনি হেল্প কৰিছিলে আমাৰ মানে যিহেতু আমাৰ লভ মেৰেজ হৈছিলে তাৰপিছতে বহুতখিনি হেল্প কৰিছিলে মানে তেওঁলোকক দেখাই দিম কাইলৈ আপোনালোকক আৰু নতুন ঠাইলৈ গৈ আছোঁ যিহেতু সেইখন ঠাই মানে আমাৰ সকলোৰে প্ৰিয় বিশেষকৈ মানে আমাৰ এইফালে এইটো ছাইডৰ মানে মানুহখিনি মানে সেইবিলাক জেগাবোৰৰ কাৰণে বিৰাট এটা মানে কেনেকুৱা হ'ব কি কথা আগতে ময়ো বাৰু দেই ভাবিছিলোঁ এনেকুৱা কেনেকুৱা হ'ব বৰ ধুনীয়া জেগা হ'ব এনেকুৱা তেনেকুৱা আৰু সঁচাকৈ ধুনীয়াও বাৰু কাইলৈ গৈ আছোঁ আপোনালোককো লৈ যাম লগতে আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব ৱেইট কৰিব আৰু কাইলৈ একদম মই আৰম্ভ কৰি দিম ভিডিঅ' আৰু একদম ফাটাফাটি ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে কিন্তু নোচোৱাকৈ নাথাকিব তেতিয়াহ'লে এতিয়ালৈ বাই বাই গুড নাইট লাভ ইউ গাইজ